মোৰ হোৱাটছএপত আৰু ফেচবুকত কিছুমান প্ৰায় হোৱাটছএপত আহি আছে মেছেজ আহি আছে যে আপুনি পিংক হোৱাটছএপটো ইনষ্টল কৰিব লাগে, তলত এটা লিংক দি দিছে। মই যিমান দূৰ জানো আমি যিটো বৰ্তমান হোৱাটছএপটো ইউজ কৰি আছোঁ সেইটো এণ্ড টু এণ্ড এনক্ৰিপ্টেড হয়, যিটো আপুনি কাৰোবাক মেছেজ এটা দিছে তো ডাইৰেক্ট সেই মানুহজনৰ ওচৰলৈকে পাবগৈ। তো মাজত কোনো সেই মেছেজটো পঢ়িব নোৱাৰে বা নাপায়। গতিকে তেনে এটা হোৱাটছএপ আমি চলাই থকাৰ পাছত মই নাভাবোঁ যে আমি কিবা বেলেগ এটা হোৱাটছএপ চলাব লাগে। সেইটো কিমান দূৰ ছিকিউৰ আমিতো নাজানো। বহুতো ডাটা থাকে যিখিনি হয়তো কাৰোবাৰ এইটো চক্ৰান্ত বা কাৰোবাৰ কৌশল যে পিংক কালাৰটো কিছুমানে ভাল পায়, গতিকে গোটেই হোৱাটছএপটো পিংক হৈ যোৱাৰ কাৰণে ইনষ্টল কৰি দিব। তাৰপিছত তেওঁৰ ডাটাখিনি তেতিয়া তেওঁৰ হৈ নাথাকে আৰু। গতিকে কিবা এটা ইনষ্টল কৰাৰ আগতে আপোনালোকে ভালকৈ চাওক, ভালকৈ জানি লওক, ভালকৈ বুজি লওক। আৰু এই বৰ্তমান সময়ত চাইবাৰ ক্ৰাইম বহুত হৈ আছে, গতিকে চাইবাৰ ছিকিউৰিটিটো নিজেও অলপ আমি বচাই ৰাখিব পাৰোঁ। গতিকে আপোনালোকে মই অনুৰোধ কৰিম যে পিংক হোৱাটছএপটো ইনষ্টল নকৰিব। থেংক ইউ।